নমস্কাৰ সকলোকে আৰু আজি মোৰ হাতত এটা পাৰ্চেল দেখিছেনে এই পাৰ্চেলটো মই অৰ্ডাৰ দিছিলোঁ কাংকান ধেমাজিৰ পৰা আৰু এইটো মোৰ ফাৰ্ষ্ট অৰ্ডাৰ কাংকান ধেমাজিৰ পৰা কাপোৰযোৰনো কেনেকুৱা আহিছে তাকে চাওঁ বুলি লৈছোঁ আৰু পাৰ্চেলটো এইমাত্ৰ আহি পাইছেহি আহি পোৱাৰ লগে লগে মই আপোনালোকৰ সন্মুখতে খুলিবলৈ লৈছোঁ আৰু প্ৰথমতে কওঁ যে কাপোৰযোৰ পেকিংটো কিন্তু বহুত ধুনীয়াকৈ পঠাইছে আৰু মই কিমান কষ্ট কৰি খুলিছোঁ আপোনালোকে নিজেও দেখিছে এইযোৰ মই বগা চিল্ক কটনৰ কাপোৰ দিছিলোঁ আৰু কাপোৰযোৰ এইযোৰ মোৰ কিন্তু খুব ভাল লাগিছে দেই আৰু মিহি মিহি বুটাৰ কাপোৰ এযোৰ দিছিলোঁ প্ৰথমতে বুটাখিনিয়ে চাই লৈছোঁ আৰু এবাৰ ভিতৰখিনি চাওঁ বুলি ভাবিছোঁ আৰু এই কাপোৰযোৰ যে মই ৰেডি টু ৱেৰ দিয়া নাই কাৰণে মোৰ 200 টকা এটা কম লৈছে 200 নহয় 150 টকা এটা কম লৈছে কিন্তু মই পস্তাই গ'লো বুলি ভাবিছোঁ দেই কাপোৰ এযোৰ ৰেডি কৰোঁতে কিন্তু 150 টকাতকৈ বহুত বেছি দিব লগা হয় চাদৰ দহিতে 150 টকা আকৌ মেখেলাখন চিলালেও 50 টকা দৰকাৰ হয় আৰু আকৌ চাদৰখন চিলাওঁতে 50 টকা তাৰমানে 250 মান টকা খৰচ হয় কিন্তু ৰেডি টু ৱেৰ কৰি নল'লে মানে মাত্ৰ 150 বা 200 টকাহে কম কৰে সেইকাৰণে কাংকান ধেমাজিৰ পৰা কিন্তু কাপোৰ ল'লে মানে ৰেডি টু ৱেৰ কৰি ল'লে মানে গ্ৰাহকগৰাকীৰ লাভ হয় বুলি মই ভাবোঁ দেই মই মানে ইমানখিনি কেলকুলেশ্যন কৰি পেলাই পাইছোঁ আৰু যিহেতু মই নিজে চিলাম বাৰু সেইকাৰণে মই ৰেডি টু ৱেৰ নকৰাকৈ ল'লোঁ আৰু কাপোৰযোৰ মোৰ বহুত ভাল লাগিছে আৰু মৰম লগা কাপোৰযোৰ মেলি চাই প্ৰতিবোৰ চাই লৈছোঁ জোখমতে আছেনে নাই আৰু সূতাবোৰো চাই লৈছোঁ কাৰণ কাপোৰযোৰ মই নিজে হাতে চাই অনা নাছিলোঁ লাইভত চাই আনিছোঁ আৰু ব্লাউজৰ পিচটোৰ কাৰণে ধুনীয়াকৈ জোখৰকৈ কাপোৰ আছে আৰু চাদৰখন এবাৰ গাত মেৰাইও চাই লৈছোঁ সকলোবোৰ জোখৰ মতে পাইছোঁ আৰু কাংকান ধেমাজিলৈ বহুত বহুত ধন্যবাদ থাকিল দেই।